হে ৰাইজ, কি খবৰ? ভালনে? মোৰতো সদায় নিচিনা ভালেই। মই মৌচুমী পুনৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত। পিছে মোৰ ভিডিঅ' দিয়া বহুত লেট হয়, বহুত লেট। তো এতিয়া ওলাই মেলি ললো, ওলাই মেলি বলকচোন বাৰু। আজি দুফালে দুটা প্ৰগ্ৰেম আছে, দেখাই আছো বাৰু। প্ৰথম আছে প্ৰগ্ৰেম ইয়াত, এতিয়া গৈ আছো akikha, এইফালে বৌ আৰু আছে টিকলু টিকলু ভণ্টি কেইজনী, মা, এই খুৰী ছোৱালী দুজনী। তো গোটেই নিহাতিখিনি খাই বৈ আহিলেগে দেই। আমিহে লেট, মানে এইফালে akikha আহি পাই গলোহি, মানে ওচৰতে, ঘৰৰ ওচৰত, বেছি দূৰ নহয় বাৰু। তো এইফালে চাওকচোন, ৰভাতলি খালী, মানে চবতছে লাষ্টত আমি, মানে ভঙা বিয়া উৰুলি দিব যোৱা একেটাই হৈছেগে। তো শেষ আমি লাষ্ট কোটা। তো গৈ আৰু ডাইৰেক্ট ভাতৰ পাতত, মানে চাহ তাহ খোৱা নিয়ম নাই আৰু, মানে চাহ তাহ খাবলৈ নহলেগে আৰু, মানুহে নাই, ডাইৰেক্ট ভাতে পাইছোগে। তো এইফালে তৰকাৰী অহা দেৰি, তো সিহঁতৰ দুজনীক জোকাই আছিলো। তো এতিয়া দেখাইছো ৰ'ব প্লেটখন। তো এইফালে ভাত, মাংস আৰু কিবা কিবি আছিলে, আৰু ভিডিঅ' কৰা নহ'লেগে। তো খাই ললো, কাৰণ ভোক লাগিছিলে, দেৰি হ'ল। তো খাই বৈ আমি আহি পাই গ'লোঁ। এতিয়া ঘৰত গৈ কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁগৈ। লাষ্টতে এনেকৈ পৰি গৈছে। তামোল লভাৰ, এখন তামোল লৈ আহিছোঁ বুলি। তো এতিয়া ব'লক, বস্তু এটা দেখাই আছো। এটা নহয় বাৰু, দুটা দেই। পাৰ্চেল দুটা আহিছিলে ৰাতিপুৱা 10-11 বজাত আহিলে। মই এনে খুলি চাইছিলো বাৰু, কিন্তু আপোনালোককো দেখাইছো ব'লক এতিয়া। এয়া হ'ল ছানস্ক্ৰীম এটা লৈছিলো, আৰু মানে অৰ্ডাৰ দিয়া দিন হ'ল, কিন্তু আজি আহিছিলে। তাৰপা আৰু এটা হ'ল এইটো পাৰ্চ। তো ব'লক খুলি পেলাই দেখাই আছো। এনেকে কেমেৰাটো ল'ব দিগদাৰ হয়, ৰখাই লওঁ, ৰখাই পেলাই দেখাই আছো ৰ'ব। তাৰপা এতিয়া দেখাই আছো, এইটো হ'ল চানহিলৰ হয়। আপোনাৰ মোক ডক্তৰে লিখি দিয়া হয় বাৰু। এনেই কোনোবাই লগালে লগাব পাৰিব, কিন্তু পতককে লগাইও নিদিব, কাৰণ মোৰ এইটো ডক্তৰে লিখি দিয়া হয়, মানে ডক্তৰে কোৱা হয়। চানহিল, মোৰ পিম্পলছ বহুত, আৰু ৰ'দত ওলালে মানে মোৰ স্কিনটো বহুত জ্বলে, আহিয়ে মানে গুটি উঠি যায়। তো তাৰ কাৰণে দিছিলে, এইটো লগালে হেল্পফুল হ'ব বুলি। কিন্তু সঁচাকে ভাল, মই ফাৰ্ষ্টটো ইউজ কৰিলো, এইটো ছেকেণ্ড টাইম হয়। প্ৰথমৰটো ৰিজাল্ট ভাল পালো কাৰণে আকৌ এইটো আনিলো। তো এইফালে আহিলে বেগটো। তো বেগটো মোৰ গিফ্ট পোৱা হয় দেই, মই অৰ্ডাৰ দিয়া নহয় বাৰু। এইটো মোক এইটো গিফ্টহে আহিছিলে। এইটো তো বেগটো কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আৰু ছানস্ক্ৰীমটো ডক্তৰে প্ৰেছক্ৰাইব কৰা হয়, তো পতকে ইউজ নকৰিব, আৰু মোৰ অইলি স্কিন হয়, তো বহুত চাই চিতি দিছে। তো এতিয়া ব'লক 2 নম্বৰ প্ৰগ্ৰেমটো য'ত কৈছিলো। তো এইফালে ৰেডি, নতুন বেগটো লৈ লৈছো আৰু আহিলে যেতিয়া। তো এতিয়া যাওঁ ব'লক পূজা চাবলে। দুৰ্গা পূজা শেষে হ'ল চাগে, চবে ব্লগ দি মেলি, মোৰ চবতছে শেষৰ ব্লগ বুলি। তো এতিয়া তো এইফালে বৌ আৰু ওচৰৰ এই টিকলিজনী, বৌৰ ছোৱালী, ইমান মৰম লগা, চাওকচোন। লিপষ্টিক চিপষ্টিক লগাই গৈছে একদম পূজা বুলি। তো এইফালে আহি পাই গলো আমি পূজা মণ্ডপ। এইফালৰ পৰাই ষ্টাৰ্টিং হয়, আৰু আমি ওলোৱা চাইড দিহে সোমাইছো, মানে গৈছো। সোমোৱা এন্ট্ৰি চাইড দি নাই সোমোৱা, সেই চাইড দি বহুত ভিৰ। তো প্ৰথম এয়া আহি এইটুকুৰিতে পানীখিনি চাওকচোন, ইমান ধুনীয়াকে পৰি আছে। তো এইফালেদি গৈ পেলাই এইটো বাটা পইণ্ট। তো বাটা পইণ্টৰ মণ্ডপ এইটো, কিন্তু মই সোমোৱা নাই বাৰু দেই, বাহিৰৰ পৰাই দেখাইছো। ভিতৰৰ পৰা দেখাবলৈ বহুত মানে কষ্ট, আৰু ইমান ভিৰৰ মাজত সোমোৱা নাইগে আৰু। বাহিৰৰ পৰা অলপ অলপ দেখাইছো। এইখিনি পানীখিনি চাওকচোন, ইমান ধুনীয়া। চবেই ইয়াত চেলফি লৈ আছে। ময়ো বুলি একপি লৈ লওঁ আৰু চেলফি। চাওকচোন, এহেঁতি কেইজনীয়ে লৈ আছে, মই লগতে ভিডিঅ'খনো কৰি ৰাখি লৈছো আৰু। তো এতিয়া ব'লক পূজা চাওঁগে। তো এইফালে চাওক বেলুন, এইফালে চাওকচোন, ইমান ধুনীয়া ধুনীয়া বেলুনখিনি। এইফালে অকণি অকণি লেম্প, আৰু অকণি অকণি দিলৰ কিবা কিবি আছে, শিং, চাইকেল। তো এতিয়া পালোহি আমি 2 নম্বৰ মণ্ডপ। চাওকচোন, ইমান ভিৰ। ইয়াৰ মাজত আৰু কেনেকে সোমাম ন। আৰু এইফালে হ'ল 3 নম্বৰ, যোনটো মেইন মণ্ডপ আছিলে আপোনাৰ টোকানী চৰকুলৰ গোলাঘাটৰ। তো ইয়ালৈ মই দূৰৈ পাই চাইছো। তো ইমান ভিৰৰ কাৰণে মই ভিতৰ নোসোমালোৱে। তো এতিয়া আহিলো আমি স্মক বিস্কুট ট্ৰাই কৰিবলৈ। তো কোনে কোনে ট্ৰাই কৰিছে জনাবচোন। মোৰ পিছে ফাৰ্ষ্ট টাইম। তো এয়া আমাৰ ট্ৰাই কৰিছে ফাৰ্ষ্ট বৌয়ে। মোৰ ভিডিঅ' ক্লিপ ইমান ভাল নাহিলে, তো সেইটো কাৰণে বৌৰ ভিডিঅ' অকণমান কৰা আছিলে, তো সেইখনকে লগাই দিছো। চাবচোন আপোনালোকে, আৰু কাৰ কাৰ কি মানে এক্সপিৰিয়েঞ্চ, প্ৰথম ট্ৰাই কৰোঁতে কেনেকুৱা আছিলে অনুভৱটো জনাবচোন। তো মোৰতো বাৰু ভালেই লাগিলে। তো এতিয়া আহিলো আমি কচমেটিক দোকান। তো ছোৱালী বুলিলে কচমেটিক বস্তু আৰু নোচোৱাকে থাকিম নাই বাৰু।
অলপ সৰু সুৰা কিবা কিবি ল'লো। ইমান মানুহৰ ভিৰত ইমান চাবও নোৱাৰে। তো এতিয়া আহিলো, আমি দেখিলো মানে লাইট। তো লাইটত চকু পৰোতে মোৰ মানে দূৰৈৰ পৰাই চকু পৰিছে আৰু। বৌক কৈছো ব'লাচোন চাওঁগে কি হয়। তো এতিয়া দুৰ্গা পূজাটো গ'লেই ধৰক, দেৱালী আহি আছে বা কাৰোবাৰ বাৰ্থডে চাৰ্থডে হ'লেও ডেক'ৰেশ্যন কৰিবলৈ বহুত ধুনীয়া এইটো। মই আগতে ফ্লিপকাৰ্টত চাইছিলোঁ, কিন্তু অৰ্ডাৰ দিমকে দিয়া হোৱা নাছিলে। তো ইয়াত পালোঁ যিহেতু লৈ ল'লোঁ আৰু কাৰ ভাল লাগিছে বাৰু। মই যে মানে দেখিয়ে লওঁ লওঁ লাগিছে আৰু মানে মই এনেও লাইটিঙৰ বস্তু চস্তু অলপ ভাল লাগে। তো এটা লৈ ল'লোঁ, কাৰ ভাল লাগিছে জনাবচোন আৰু কোনে কোনে এনেকুৱা লৈছে লাইটিঙৰ বস্তু। তো এইটো চাওকচোন। বগা লোৱা, বগাটোত বগাই জুলিব। সেইটো বেয়া নহ'লে খালি তাৰ দামটো বহুত। সেইটো চাওঁ দিয়কচোন। বগাটো ভাল লাগিছে নাই? বহুত দূৰত। অঁ, মম গলি থকাও দিছে। সেইটোৱে কৈছোঁ আৰু কি আইডিয়া। মমডাল গলিও আছে। দেৱালীত মানুহে এইবোৰ নিলেই হৈ গ'ল। তই নাহিলিও আছে। ডিজিটেল ইণ্ডিয়া। এই গোলাপ ফুলটো কেনেকৈ এইটো? এডালত 120 টকা। তো ইমানেই ভিৰ, এইফালে চাওকচোন, একদম ৰৈ দিলেই হ'ল, নিজে নিজে গৈ থাকিব। ইমানেই মাথা বিষাইছিলে, গৈ লৈ চাহ একাপ আৰু চিঙৰা এটা খাওঁতে ভাল লাগিছে। তো এতিয়ালৈ ঘৰ যাওঁ, আইচক্ৰীম এটা খাই ল'লোঁ শেষত। আৰু ভিডিঅ'টো শেষলৈকে চোৱালৈকে ধন্যবাদ, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।